Hello guys, Craze এটা স্পেশাল আৰু ইন্টাৰেষ্টিং ভিডিও লৈ আপোনালোকক স্বাগতম জনাইছো আৰু আজি যাম জুনবেল মেলালৈ আপোনালোকে থাম্বনেলটো চাই গম পাইছে চাগে জুনবেল মেলালৈ যাব ওলাইছো আৰু এজন ভিউৱাৰ্সে মোক ৰিকুৱেষ্ট কৰিলে যে জুনবেল মেলাৰ ব্লগ লাগে তো জুনবেল মেলাৰ ব্লগ লাগে গতিকে ঘৰৰ পৰা পাৰমিশন ললো আৰু লগৰগিটাৰ লগতো কথা পাতিলো যাব পৰা যায় নেকি তো যোৱাকালি ৰিকুৱেষ্ট কৰিলে আৰু আজি ভিডিও বনাবলৈ গৈ আছো আৰু অহা কালিলৈ মই ভিডিওটো ৰিলিজ দিম গতিকে প্ৰথমে লাইক এটা কৰি দিয়ক ভিডিওটো আৰু আহক সময় পাব নকৰি আজিৰ আমাৰ এই ভিডিওটো আৰম্ভ কৰো গাইস ইয়াতে ভকতগাঁও পাইছো ভকতগাঁৱৰ পৰা গাড়ী নিব পৰা নাযাব বলে ইয়াতে গাড়ীখন পাৰ্ক কৰিবলগীয়া হৈছে হে গাইস ভকতগাঁও পালোহি এতিয়া ইয়াৰ পৰা খোজ কাঢ়ি যাবলৈ বহুত ভিৰ গাড়ী নিব পৰা নাযাব এখন আহি পাই গৈছে আহি পালো গাইস এইগিটা লেট টাইম গাড়ী এইগিটা একদম লাষ্টত আহি পাইছে এইগিটা হলেওটো আহিছো ন হলেও আহিছো আপুনি জুনবেল মেলা আগতে চাইছো এবাৰ সৰুতে চোৱা অনুভৱ কেনেকুৱা ভাল লাগিছে একেবাৰে তাতে তোমালোকৰ লগত আহিব পাই আৰু বেছি ভাল লাগিছে দৈছা গাইস ইমান ভাল পাই মোক আপোনালোকে অলপ মৰম দিয়ক সোনকালে মনিটাইজ কৰি দিয়ক চেনেলটো প্ৰথম কথা হ'ল জুনবিল যিটো আমাৰ 400 বছৰ পুৰণা যিটো পৰম্পৰা সেইটো বৰ্তমানলৈকে চলি আছে সেইটো বহুত আমাৰ কাৰণে বহুত মৰিগাঁও বাসীৰ কাৰণে মানে বহুত এটা কি সুন্দৰ প্ৰচেষ্টা বুলি ক'ব পাৰি এইটো কাৰণ এইটো বৰ্তমানলৈকে জীয়াই ৰাখিছে তাৰপিছত গতিকে এইটো আগলৈকে হৈ যাব বৰ্তমান বিনিময় প্ৰথা নাইকিয়া হৈ গৈছে অসমত প্ৰথম যদি আছে বৰ্তমান চলি আছে এইটো এই জুনবিলতে চলি আছে গতিকে তাৰ কাৰণে আমি মৰিগাঁওবাসী বহুত গৌৰৱান্বিত অ'কে গাইস হাতী হে গাইস তুই দেখুৱাও নাই মই ফোন কেমেৰাত কৰি আছো দেখাই দিওঁ হে গাইস দিছিলে ল'ৰাটোৱে বেয়া পাব এই ৰ'দ দেখা পোৱা নাই এই হাতী এই টিকলা থাকোঁতে এয়া সৌ থাকোঁতে যে হাতী দেখিলে দৌৰিছিলোঁ সেইবোৰ দিনলৈ মনত পৰি যায় এইটো হাতীটো দেখিলে পিঠিত উঠিছে ৰ'দকৈ পিঠিত উঠিছে এই বোলে পিঠিত উঠে গাইছ তোৰ মন আছে নেকি ক আছে পিঠিত উঠা মন আছে ৰাতিপুৱা উঠাৰ পৰা ৰাতি খোৱালৈকে যিমান আপোনালোকৰ নিত্য ব্যৱহাৰ্য বস্তু পায় আপোনালোকে চবেই ইয়াতে কিনিব পাৰিব হাফ পেণ্ট লাগে বোলে আমাৰ ইয়াক এইটো ইয়াত মিঠাইও পায় আপোনালোকে চব গোটেইখিনি দেখাই আছো ভিতৰলৈ আৰু আছে বঢ়িয়া বস্তু আৰু বঢ়িয়া ঠাই আছে ইয়াতে আৰু জুনবেল মেলাখন কিহৰ কাৰণে বিখ্যাত গম পালে বিনিময় প্ৰথাৰ কাৰণে মই কৈছিলোঁ তেতিয়াও আৰু মাছখন খুলিলোঁ বিৰাট ভাগৰ লাগিছে আৰু ভিৰ আৰু অলপ পিছত হ'ব এতিয়া কমেই হৈছে সেইকাৰণে ভিৰৰ ওপৰত লক্ষ্য কৰি মই মাছখন খুলি ল'লোঁ অ'কে অলৰেডি গেট পাই গ'লোঁ গাইছ এইখনে গেট সেই জুনবেল মেলা মেইন গেট এদি সোমালে ইয়াৰ পৰা মেইন মেলাখন আৰম্ভ হ'ব এতিয়ালৈকে যিমানখিনি চাই আছিলোঁ সেইখিনি এক্সট্ৰা এডিশ্যনেল ছাইডত বহে দোকান চোকান ইয়াতে মেইন গেট এদি সোমাই গ'লে যিখন মেইন মেলা তাত আমি প্ৰৱেশ কৰিব ওলাইছোঁ তো আহি থকা আমাৰ লগত গোটেইখিনি দেখাম ধুনীয়াকৈ গাইজ তোমালোকে এই মোৰ বন্ধুজনৰ মানে ক্ৰেজ চাই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা আৰু মোৰ যি কেইজন ছাবস্ক্ৰাইবাৰ আছে মই তোমালোকক সকলোকে অনুৰোধ কৰিছোঁ এটা ভাল ইউটিউবাৰ খুব ভাল কাম কৰি আছে প্লিজ ছাবস্ক্ৰাইব কৰিবা আপোনাৰো চেনেল আছে দি গাঁৱলীয়া ল'ৰা হয় মোৰ চেনেলটো গাঁৱলীয়া ল'ৰা ইউটিউব চেনেলটোৰ নাম আপুনি ছাবস্ক্ৰাইব কৰি দিব ইয়াতে লগ পালোঁ জুনবেল মেলাতে ভাল লাগিল আহি পেলাই আপুনি কেতিয়া আহিলে আজি আহিছে আজি আহিছে এতিয়া ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব অসম চেনেল হয় এইটো So guys, main gate এদি সোমাই আহিছো ঐ সৰপ্ৰাইজ আবৈ আছ বুলি ভাই চবে ভয় খায় ই মানে অলপ মানুহটো উৎপতীয়া আগতীয়াকে মানে বহুত দূৰ যায় গৈ সেইকাৰণে মানুহে ই হেৰাব বুলি ভয় খায় মানুহে ঘূৰি চাইছে ভাই এবাৰ দেখাই দে মোৰ চেনেল থেংক ইউ তইতো ইয়াৰ চেনেলটো লাইক কমেণ্ট শ্বেয়াৰ কৰিবা তই কৰিলি নাই এতিয়া কাৰ লগত আহিছ কিবা কিনিলি নে মাফলাৰ এটা লৈছ যা গতিকে দেখিছে নাই ইমানে বিখ্যাত মানে আহিলে মানে চিনাকি মানুহ এটা পাবই আৰু নতুন ফ্ৰেণ্ডছো পাব গতিকে চাই থকা ভিডিঅ'টো আৰু ইণ্টাৰেষ্টিং হ'ব বহুত জমনি হয় লগৰবিলাকৰ লগত আহিলে আচলতে ইয়াতে টেম্পাৰ পিচ আছে টেম্পাৰ অনলি 50 ৰুপিজ বোলে অনলি 50 ৰুপিজ দেখিছে ইমান কম প্ৰাইজত মানে মাল লগত ইমান বেয়া নহয় ধুনীয়া বস্তু পাব কম প্ৰাইজতে ধুনীয়া বস্তু পাব ইহঁতে চাই আছে So, here temper size 50 rupees.
ইয়াক বোলে লাগে কেইখনমান টেম্পাৰ ই আজি বিয়াত ওলাই আছে এইটো মাইকী নিচিনা লুকাই থাকে এইটো মোক দেখিলে তুমি তোমাৰ ইউটিউবৰ যোনজনী ছোৱালী ছাবস্ক্ৰাইবাৰ আছে পাগল হৈ যাব সেইটো কোন যায় 50 টকা দিম হয় যদি এতিয়া লগতে 150 এটা ষ্টেণ্ড লগতে দিম পইচা দিম হ'বনে হ'ব ইয়াতে ধৰি লওক আপোনালোকৰ ওচৰত ইয়াতে উপন্যাসবিলাক আছে কিছুমান এনেকুৱা ধৰণৰ উপন্যাসবিলাক জোনবিলৰ হাঁহি এনেকুৱা উপন্যাস পোৱা যায় ইয়াতে জয়ৰাম দেউৰীয়ে লিখিছিল ইয়াতে মানে জোনবিলৰ যিখিনি কাহিনী আছে সেইখিনি গোটেইখিনি ধুনীয়াকৈ ডেছক্ৰিপশ্যনত লিখা থাকে নায়কজন মানে হেৰি আৰু ভৈয়ামৰ নায়িকাগৰাকী হ'ল মানে পাহাৰৰ গতিকে তেওঁলোকে গোটেই সংস্কৃতিটোক ইয়াত প্ৰকাশ কৰিছে গোটেই সংস্কৃতিটো কিমান টাইম লাগে 45 মিনিট সময়ত গুৱাহাটীৰ পৰা বা জাগিৰোডলৈ আহিছোঁ তেতিয়া পঢ়ি একে বহাতে শেষ হৈ যাব আৰু 45 মিনিট সময়ত এখন শেষ কৰিব পাৰিব আৰু স্থানীয় লেখকে লিখা আৰু ইয়াত আহিলে আপোনালোকে এখন ক্ৰয় কৰিব পাৰিব ধুনীয়া প্ৰাইচটো কিমান হ'ব 100 টকা মাত্ৰ 100 টকা এখন আপোনালোকে 45 মিনিটৰ ভিতৰত মই সেই আলোচনী এখন ৰদালি প্ৰকাশন এই ৰদালি প্ৰকাশনৰ ফালৰ পৰা প্ৰকাশ কৰিছোঁ আৰু মই নিজে প্ৰকাশ কৰিছোঁ এইখন আপুনি নিজে প্ৰকাশ কৰিছে মোৰ নাম লক্ষেশ্বৰ ডেকা গতিকে এখেতে প্ৰকাশ কৰিছে এই কিতাপখন জোনবিলৰ হাঁহি 45 মিনিটৰ ভিতৰতে শেষ কৰিব পাৰিব জোনবিলৰ যিটো সংস্কৃতি আছে সাহিত্য সভাত উন্মোচন কৰিছিলোঁ ৰংবং তেৰাঙে এইখন উন্মোচন কৰিছিলে স্থানীয় এজন লিখক জয়ৰাম দেউৰী তেখেতে লিখা গোটেই জোনবিলৰ কাহিনীটো ইয়াত সুন্দৰকৈ পাই যাব গতিকে আপোনালোকে আহে যদি ইয়াতে 100 টকাত এখন ক্ৰয় কৰিব পাৰিব নিশ্চয় এবাৰ ক্ৰয় কৰক পঢ়ি চাওক যদি জোনবিলৰ সংস্কৃতিৰ বিষয়ে আপোনালোকে জানিব বিচাৰিছে যিমান ভিতৰলৈ সোমাই আহিছোঁ সিমান ভিৰ বাঢ়ি গৈ আছে গতিকে আৰু বাঢ়িব ভিৰ এয়াতো একোৱেই নহয় ইমান মই কৈছোঁ নহয় বহুত বিখ্যাত এইখন এখন জোনবিল মেলা আৰু আমাৰ আচলতে মৰিগাঁও এখন গৌৰৱ হয় ইয়াতে বহুত মানুহ আহে চাবলৈ গতিকে আহি থাকক আমাৰ লগত গোটেইখিনি দেখাম মৰিগাঁও বুলিয়ে নহয় অসমৰ গৌৰৱ হয় আচলতে ভাল কথা কৈছে ই ভাৰ্গৱে গতিকে দেখাম গোটেইখিনি আপোনালোকক আহি থাকক ইয়াতে এটা কেম্প পাতিছে ইয়াতে এটা এই মাত্ৰ দেখিলোঁ কেম্প এটা মহাবাহু কেম্প চাইট ইয়াতে এটা কেম্প খুলিছে আপোনালোকে যেনেকৈ যায় চনকালৈ গৈ ৰাতি থাকি গ'ল সেনেকৈ ইয়াতো থাকিব পাৰিব আপোনালোকে নাইট কেম্প কৰিব পাৰিব ইয়াতে আপোনালোকে গোটেইখিনি কেম্প আমাক দেখাইছোঁ চ' গাইজ এই মাত্ৰ গম পাইছোঁ জোনবিলত এইটো ফাৰ্ষ্ট টাইম হৈ আছে আগতে হোৱা নাছিল ন এই দাদাজনে ক'ব আগতে হোৱা নাছিল এইটো ফাৰ্ষ্ট টাইম হৈছে বোলে এইটো মহাবাহু কেম্প চাইট আমাৰ কেম্প চাইটটো এনে চনকাত আছে কিন্তু এই দুদিনৰ কাৰণে আমি ইয়াতে বহাইছোঁ যাতে বাহিৰৰ পৰা যিখিনি টুৰিষ্ট আহে যিখিনি পৰ্যটক আহে তেওঁলোক ইয়াত থাকি পেলাই জোনবিলৰ মেলাটো চাব পাৰে তাৰ সেইটো পদক্ষেপ লৈ পেলাই আমি ইয়াতে বহাইছোঁ মানে এই কেম্পটো আগতে মানে চনকাত আছে চনকাৰ পৰা উঠাই যাবগৈ এইটো আকৌ চনকালৈ যাবগৈ কিমান দিনত আহিছিল কিমান দিনৰ কাৰণে এইটো 3 দিনৰ কাৰণে আহিছিলে তাৰপিছত কাইলৈ যাবগৈ গতিকে আপোনালোক যাব বিচাৰে চনকাত গ'লে হ'ল মহাবাহু কেম্প চাইট ফেচবুকত আছে ইনষ্টাত আছে আপোনালোকে চাব আকৌ এবাৰ কৈ দিয়ক সেইটো ৰিপিট কৰি দিয়ক লাইনটো মহাবাহু কেম্প চাইট যদি চনকাত যাব বিচাৰে যাব পাৰিব ঠিকে আছে থেংক ইউ অ'কে ৱেলকাম গতিকে ইয়াতে গম পালোঁ চনকাৰ পৰা আনিছে এইটো কেম্প চাইট আচলতে কেম্প চাইটটো চনকাত আছিলে চনকাৰ পৰা ইয়ালৈ লৈ আহিছে বঢ়িয়াকৈ টুৰিষ্টবিলাক মানে যিসকল টুৰিষ্ট আহে ইয়াতে গম পাইছে গোটেইখন বিখ্যাত আপোনালোকে ভিৰতে অনুমান লগাব পাৰিছে এই বিখ্যাত আচলতে টুৰিষ্ট আহে ইয়ালৈ যিসকল টুৰিষ্ট আহে টুৰিষ্টৰ বাবে এই কেম্প চাইটটো ৰখা হৈছে টুৰিষ্টসকলে যাতে ৰাতি থাকিব পাৰে তেওঁলোকে এইটো বস্তু চবেই বিচাৰি থাকে এইটোৱে খাম বুলি আহিছে মানে এইটো ফেমাছ মানে এইটো খাম বুলি আহিছে আজি মানে খাবই তেতিয়া মৰিগাঁও পৰা খামে কৈ আহিছে মানে এডাল কিনিবই মানে আজি মেলাত অহা উদ্দেশ্য হৈছে এইটো খাবলৈ আহিছোঁ আচ্ছা এই বস্তুটো মানে চবেই বিচাৰি আহে মানে কিন্তু মই নাখাওঁ দেই মই আচলতে আপোনালোকক কৈ দিওঁ মই মাংস চাংস বেয়া পাওঁ মই ভেজিটেৰিয়ান হয় লাষ্ট আছিল লাষ্ট কাৰণে 50 দিছে মিছা মাছ মইতো নাখাওঁ দেই মই মাছো নাখাওঁ মই মাংস মাছ একো আমি দুটা মাংস মাছ একো নাখাওঁ আমি দুটা ভেজিটেৰিয়ান ইহঁতে খাব ই 50 কিনি লৈছে লাষ্ট কাৰণে 50 পালে আচলতে দাম চবৰে ষ্টিকৰ 100 হয় এখন মেলা এইটো ইয়াৰ পৰা ল'বিনে
এইটো খাম এইটো ইয়াৰ পৰা ল'বি নে মাছটো খাই লওঁ কেনেকুৱা লাগে মাছটো খোৱাৰ পিছত এইটো খাব মানে পৰ্ক আচলতে গাহৰি ইয়াত চবেই খাই ইয়াত আহিলে টেষ্ট লাগে বোলে পুৰা গাহৰি সেইটো টেষ্ট বহুত লাগে বোলে মই নাখাওঁ কিন্তু মই নাজানো সেইকাৰণে ইমান নাজানে খাই বহুত ভাল লাগে বোলে সেইটো কিমান কৈছে এইটো ষ্টিক 100কে কৈছে আৰু এইটো মিছা মাছটো লাষ্ট কাৰণে 50কে দিছে আৰু ইয়াতে বিনিময় পথাৰ কথা যি কৈছিলোঁ ইয়াতে কৰা হয় গোটেইখিনি এনেকুৱা মানে এক্সট্ৰাকে যিবিলাক থাকে ইয়াত ৰাতি আহি পেলাই ইয়াতে বিনিময় পথাৰবিলাক কৰা হয় কিন্তু বিনিময় পথাৰ জানিব পৰা মতে শেষ হৈছে বৰ্তমান এদিন নে দুদিন থাকে তাৰপৰা বৰ বিশেষ গম নাপাওঁ বৰ্তমান শেষ হৈছে সেইকাৰণে আপোনালোকক দেখাব নোৱাৰিম অফক'ৰ্ছ কিন্তু ইয়াতে কৰা হয় এনেকুৱা ঠাইবোৰতে কৰা হয় আপোনালোকে সোমাই আহিলে গম পাব সোমাই আহিলে দেখা পাব এনেকুৱা এখন ঠাই য'ত বিনিময় পথাৰবোৰ কৰা হয় গতিকে আহিব পাৰে ইয়ালৈ বিনিময় পথাৰ প্ৰথম দিনাখনে কৰা হয় আপুনি মানে আগতীয়াকৈ আহিব লাগিব বিনিময় পথাৰ কৰাকৈ চ' ইমান এক্সপিৰিয়েঞ্চ নাই তথাপিও দেখাবলৈ ট্ৰাই কৰিছোঁ ময়ো ফাৰ্ষ্ট টাইম আহিছোঁ আপোনালোকক কৈ আছোঁ এনেবোৰ জেগাতে কৰা হয় এইবোৰ যিবোৰ জেগা আছে চ' গাইজ ইয়াতে ইমান ডাঙৰ মাছ কিমান কেনো কেনেকৈ দিছে এইটো 160 টকা কেজি ইয়াতে ক'ব কৈছে 160 টকা কেজি যদি আপোনালোকে ল'ব বিচাৰে ল'ব পাৰে এইটো কি মাছ ৰৌ মাছ ইমান ডাঙৰ ৰৌ মাছ মই দেখা নাই ফাৰ্ষ্ট টাইম দেখিছোঁ আৰু ইয়াত ডাঙৰ ৰৌ মাছ ইয়াতে পোৱা যায় আপোনালোকে চাব পাৰে ইয়াতে ধুনীয়াকৈ ইয়াৰ পৰা ল'ব পাৰে আপোনালোকে এইটো এটা আলাই আছে এইটো ইয়ালৈ আহিলে আপোনালোকে মাছ আৰু লগতে ঘৰুৱা শাক পাচলি চব ক্ৰয় কৰিব পাৰিব আপোনালোকে এতিয়া মাছৰ পৰা এইটো চাইডে শাক পাচলিৰ বজাৰ বহিছে চব আপোনালোকে চাব পাৰে গোটেইখিনি ল'ব পাৰিব আপুনি হ'ব এখন বৃহৎ মেলা হয় ইটো পথাৰত চাই আহিলোঁ আকৌ এখন ডাঙৰ পথাৰ আকৌ ইয়াতো আছে মেলা আচলতে দুদিনমান লাগে যদি ভালকৈ চাওঁ বুলি কয় মই এতিয়াহে বুজিব পাৰিছোঁ ময়ো ফাৰ্ষ্ট টাইম চাই আছোঁ আচলতে এতিয়া অনুমান কৰিব পাৰিছোঁ কমেও দুদিনমান লাগি যায় গোটেইখন চাবলৈ ইয়াতো আছে তাত যিমানখিনি চাই আহিলোঁ ইয়াতো সেই সিমানখিনিয়ে দেখাব এখন পথাৰলৈ আহিলোঁ আচলতে আমি ভেজিটেৰিয়ান মানুহটো ইয়াত খাবলৈ একো পোৱা নাই এতিয়া চবফালে দেখি আছোঁ মাংস কিবা পাওঁ নেকি খাবলৈ তাকে চাওঁ ভোকো লাগিছে বিৰাটকৈ এই হ'লেও চলিব কণী হ'লেও চলিব কিন্তু মাংস মানে আমি দুটাই নাখাওঁ আমি দুটা মানে মাংস নাখাওঁ সেইকাৰণে তো ইয়াতে চাওঁ ক'ত পাওঁ নেকি কিবা আলহী যদিও আপোনালোকে আমাৰ নিচিনা মাছ মাংস নাখায় তেনেহ'লে এই অকণমান আগুৱাই আহিব জুনবিল মেলা বা যিখন মেইন মেলা আছে মেইন মেলা অকণমান আগুৱাই আহিব ইয়াতে ৰুটি পাই যাব আপোনালোকে ৰুটি ঘুগনি অৱশেষত খোৱাৰ ব্যৱস্থাটো হৈ গ'ল এয়া ৰুটি এইখিনি আমাৰ কাৰণে বহুত আৰু বহুত ভোক লাগি আছে খাই লওঁ ক'ত এতিয়া 2:50 হৈছে আৰু আইচক্ৰীম এটা খাই ল'লোঁ অলপ আগতে দুইটাই বঢ়িয়াকৈ তাৰপিছত ৰুটি দুখন খালোঁ আইচক্ৰীম এটা খালোঁ আৰু এতিয়া মিঠা পান বিচাৰি ফুৰিছোঁ মোৰ মানে বিৰাট মিঠা পান এখন খাবলৈ মন গৈ আছে ক'ত মিঠা পানৰ দোকান বিচাৰি আছোঁ আৰু ইহঁত দুটাই শকৰকেইটাই আমাক এৰি থৈ পেলাই ভাত খাইছেগৈ বেলেগ হোটেলত গৈ এইটো চাওক বহুতোক গাহৰি মাংস দি ভাত খাই পাই লৈ মানে ৰুটিখন আৰু আইচক্ৰীমটো আমি শেষে কৰিব নোৱাৰিলোঁ কি ভাতে শেষ কৰিলে পুৰা একাহি লৈ গাহৰি ভাত 100 বঢ়িয়া পালি আৰু অকলে খালি আৰু পাণ বনাইছে মিঠা পাণ মিঠা পাণ খাব লাগিব এতিয়া মিঠা পাণ খাম বুলি এখন ভাবিছোঁ কাৰণ মুখখন ভাল লাগিব মিঠা পাণ খালে ৰুটি খাই আহিলোঁ ঘুগনি খাই আহিলোঁ মিঠা পাণ এখন খাই দিওঁ খাই পেলাই আকৌ যাম বোলে কিবা টঙালি চাব বোলে লগতে টঙালি চাম আৰু মোৰ কিবা কিবি অলপ ল'ব লাগিব তাতে চামগৈ অলপ আকৌ তালৈ যাম 150 দিওঁ আগতে আছিলে এতিয়া নাই মৰিগাঁৱতে 150 নাপায় 150 হ'লে কোৱা এতিয়া নাই আৰু ক'তো নাই
কিমান লট হাতী ৰাস্তাত আহোঁতে দেখিছোঁ দেখিলে মাজে মাজে বহুত হাতী দেখা ইয়াত চাই যাব পাৰিব আমাৰ লগত ইয়াত আৰু দেখাম সি ফাৰ্ষ্ট চেনেলটোকে খুলিব পৰা নাই সি কৈছে হে দোস্ত বোলে ৱেলকাম টু মাই ছেকেণ্ড চেনেল এইটো মোৰ নহয় বাৰু ইয়াৰহে হয় একো নাই ফাইনেলি কিনি দিলোঁ এখন কাৰ্বি টঙালী হয় এনেকুৱা দাম কৈছে 220 টকা দাম সুধিছোঁ দাম কিমান কৈছে 220 টকা পোৱা মই কৈছোঁ ইমান দাম কেলৈ কৈছে আৰু বেলেগেও কৈছে তেতিয়া তেওঁলোকৰ দামটো অলপ বেছি কিয়নে অলপ আগৰ যেনেকৈ মানুহ আহিছিলে বৰ্তমান এইবাৰ কম আগৰ বছৰতকৈ তাতে কৰোণাটো গৈছেতো গতিকে মানুহৰ অলপ ভয়াৱহতাটো আছে এতিয়াও গাত লাগি আছে সেই ভয়টো তথাপিও কৰোণা এতিয়া বাৰু সম্পূৰ্ণভাৱে শেষ হোৱা বুলি ক'ব পাৰে তথাপিও এখন কিনিলোঁ মই ভাল লাগিলে ইয়াতে বাণিজ্য মেলা এখন বহে তো মই কৈছিলোঁ মেলাখন বহুত ডাঙৰ ইফালে গ'লোঁ দুখনটো চালোৱে আৰু শেষেই নহয় চাই থাকিলে মই কৈছোঁ ভালকৈ চাবলৈ হ'লে আৰু প্ৰায় 2 দিনমান লাগিব ইয়াতে বাণিজ্য মেলা এখন বহে আমি এইফালে যাম এতিয়া বাণিজ্য মেলা চাবলৈ ইয়াতে আৰু ভাল লাগে চাই এখনো আছে মই ইফালে গমেই পোৱা নাছিলোঁ আমি দুটা ইফালে গ'লোগৈ পিছত আহি ঘূৰি পকি দেখিছোঁ এফালে আৰু এখন আছে মানে সেইকাৰণে মই কৈছিলোঁ মই ফাৰ্ষ্ট টাইম কিন্তু আহি পেলাই দেখিছোঁ যে নাই 2 দিনমান থকাকৈ আহিব তাৰপিছতহে ভালকৈ চাব পাৰিব আহক আপোনালোকক ইয়াৰ পৰা তললৈ নামি যাব লাগিব হে দোস্ত ফাইনেলি পালোহি এইফালে বাণিজ্য মেলালৈ লৈ যাওঁ আপোনালোকক এতিয়া তাত এনেই ৰুটি বিচাৰি ফুৰিছিলোঁ ইয়াত চাওকচোন যোৱাতে মই খাই যাম যোৱাতে মই খামেই মানে আমি ৰুটি বিচাৰি এনেই হাহাকাৰ কৰি আছিলোঁ এতিয়া ই বোলে যোৱাতে মই খাবি ন খাই যাম কিবা এটা ইয়াতে ক'বই নালাগে আৰু এতিয়া ভোকে লাগিছে আকৌ খাব মনহে গৈছে এতিয়া আপোনালোকে মেজিক শ্ব' চাব পাৰে মেজিক শ্ব' হৈ থাকে খুব বহুত সোনকালে আহিলোঁ আৰু এনেকৈ ভিডিঅ' চিডিঅ' কৰি দৌৰা টপৰা কৰি আছোঁ ভাগৰ লাগিছে খুব তেওঁ ই বোলে বন্দুক চলাই বলক বন্দুক চলোৱা চামগৈ সেইফালে বন্দুক চলোৱা জেগা আছে অকণমান পাবজি খেলোঁ সুধিবনে নাইচ ই ভাই ফ্ৰী ফায়াৰ খেলে ভাই এয়া হে ফ্ৰী ফায়াৰ প্লেয়াৰ এয়া হে ইমান দিন ফ্ৰী ফায়াৰ খেলা কিবা এটা লাভ হৈছে তুমি ইণ্ডিয়ান আৰ্মিত যোৱা তাৰপিছত Assam Star House bole re second channel mur Assam Star House and hotel অলপ কিবা এটা খাই লওঁ তেতিয়াতো ৰুটি বিচাৰি নাপালোৱে এতিয়া পাইছোঁ এখন ষ্টাৰ হাউচ এফালে আহি চ' ইয়াতে আহিব পাৰে আপোনালোকে ফাৰ্ষ্টত আহিয়ে সোমাই কি এখন পাবই গেটৰ পৰা সোমাই কি এইটো চাইডে আহিলে আপোনালোকে অকণমান আগুৱাই আহিলে ফাৰ্ষ্টৰ বাণিজ্য মেলাখনে পাব গতিকে আপোনালোকে ইয়াতে খাব পাৰে কিবা বিভিন্ন হোটেল থাকে গতিকে ঠিকে আছে আপোনালোকে ইয়ালৈ আহিব গতিকে গাইজ যাবলৈ হ'ল শেষৰ সময় গতিকে আপোনালোকৰ পৰা বিদায় লৈছোঁ যদি ব্লগটো ভাল লাগিল তেনেহ'লে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আৰু লগতে যদি আপুনি মোৰ চেনেলটো নতুনকৈ চাই আছে তেনেহ'লে ছাবস্ক্ৰাইব কৰি ল'ব আৰু আজিৰ কাৰণে ইমানে কোনো এটা ইণ্টাৰেষ্টিং আৰু স্পেচিয়েল ভিডিঅ'ৰ সৈতে লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ সামৰিছোঁ গুড বাই